কি ভেবে আজ বলো না রঙ্গিনী, কি ভেবে আজ বলো না রঙ্গিনী। হ্যাঁ 1 মিনিট হ'ব। ইমান ধুনীয়া গান আপুনি বজাইছে। তাৰ আগতে আপোনাৰ পৰিচয়টো আমি দি লওঁ। হয়, মই এতিয়া উপস্থিত আছোঁ মৰাণ শান্তিপুৰ নিবাসী ৰাজ্যপাল অসম উৎকৃষ্টতা বঁটা প্ৰাপক 2025 শ্ৰীযুত উমানন্দ দুৱৰাদেৱৰ বাসগৃহত। একচুৱেলি বাসগৃহ নহয়, এইটো এখন সংগ্ৰহালয়, উমানন্দ দুৱৰা গ্ৰামোফোন ৰেকৰ্ড সংগ্ৰহালয়। এই সংগ্ৰহালয়ত আপোনালোকে প্ৰথম অসমীয়া গ্ৰামোফোন ৰেকৰ্ড 1924 চনত ৰেকৰ্ডিং হোৱা প্ৰফুল্ল চন্দ্ৰ বৰুৱাদেৱৰ কণ্ঠৰ গীতটো ইয়াত সংগ্ৰহ কৰা আছে। তাৰোপৰি জ্যোতিপ্ৰসাদৰ কণ্ঠ, ফণী ৰাভা আদি বিভিন্ন মনীষীৰ গীত মাত কণ্ঠ আদি আপোনাৰ এই সংগ্ৰহালয়ত সংগ্ৰহ কৰা আছে। আৰু মই হৈছোঁ এই সংগ্ৰহালয়ৰ গ্ৰামোফোন যন্ত্ৰৰ তত্ত্বাৱধায়ক হিচাপে মই সেৱা আগবঢ়াই আছোঁ। মই দুৱৰাদেৱৰ লগত এবাৰ কথা পাতিছিলোঁ যে আপোনাৰ ওচৰতো অসমীয়া ৰেকৰ্ড বহুত আছে, আমি অসমৰ বিভিন্ন ঠাইত আমি গৈছোঁ, এইবোৰ ৰেকৰ্ড বজাইছোঁ, আৰু আপোনাৰ ওচৰত কি ৰেকৰ্ড আছে সোধাত দুৱৰাদেৱে কৈছিলে যে অসমীয়া ৰেকৰ্ডৰ বাহিৰেও বাংলা, উৰিয়া, হিন্দী আদি বিভিন্ন ভাষাৰ গীতৰ ৰেকৰ্ড তেওঁৰ ওচৰত আছে। এতিয়া চিন্তা কৰিলোঁ যে আমি আমাৰ ওচৰৰে ৰাজ্য পশ্চিমবংগ আছে, তাৰ কাৰণে আমি অলপ বাংলা ৰেকৰ্ড কিছুমান বজাই শুনাওঁ, বহুত পুৰণি ৰেকৰ্ডো আপোনাৰ ওচৰত আছে। সেইবুলি আজি ইয়াত আহিছোঁ আমি বাংলা গীতৰ শুনিবলৈ, মানে গীত শুনিবলৈ। এতিয়া আপুনি আমাক কি গীত শুনাব, কেনেকুৱা গীত শুনাব, কোন চনৰ গীত শুনাব? মই প্ৰথমতে আপোনালোকক যিটো গীতৰ কিছু অংশ শুনাইছিলোঁ, এইজন হৈছে বিখ্যাত গায়ক শ্যামল মিত্ৰ। আচ্ছা, বাংলা গীতত কণ্ঠ দিয়া এগৰাকী বিখ্যাত গায়ক হৈছে শ্যামল মিত্ৰ। কিন্তু শ্যামল মিত্ৰৰ মই এই মুহূৰ্ততে ভাবিছোঁ যে শ্যামল মিত্ৰৰ এই গীতটো বজোৱাৰ আগতে শ্যামল মিত্ৰদেৱে আমাৰ অসমীয়া সংগীত জগতলৈ কিবা অৱদান আগবঢ়াই গৈছে নেকি? হয়, যথেষ্ট সংখ্যক অসমীয়া গীত শ্যামল মিত্ৰই কণ্ঠদান কৰি গৈছে। মই প্ৰথমতে এটা কাম কৰোঁ, দৰ্শকলে সেই বাংলা গীতটো বজাম, কিন্তু বাংলা গীতটো বজোৱাৰ আগতে মই অসমীয়া গীতৰ কিছু অংশ বজাইছোঁ, যিহেতু এইজনে হৈছে শ্যামল মিত্ৰ। পূৰ্ব ভাৰতী দীপ্ত কণ্ঠৰ শুনা নতুনৰে গান, সিন্ধু গংগা কাবেৰী পাৰৰ মাতৃ মিলোৱা শুনা নতুনৰে গান, উত্তৰ গান্ধী নেহৰুৰ ভাৰত জগতৰ মাটি। বাংলা গীতৰ শিল্পীৰ যথেষ্ট সংখ্যক মোৰ প্ৰিয় হয়। শ্যামল মিত্ৰ এজন প্ৰিয় শিল্পী মোৰ, আৰু এই গীতটো মোৰ যথেষ্ট প্ৰিয় গীত। অসাধাৰণ কণ্ঠ। হয় 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 হয়। এতিয়া আপুনি শ্যামল মিত্ৰৰ বাংলা গান শুনাব। হয়, শ্যামল মিত্ৰৰ বাংলা গীতৰ যথেষ্ট ৰেকৰ্ডে আছে। মই আকৌ 1964 চনৰ 1964 ৰেকৰ্ডৰ গীত এটা শ্যামল মানে মোৰ জন্মৰ আগৰ। আপোনাৰ জন্ম কোন চনতো মইতো নাজানো, যিকি নহওক মোৰ জন্মৰ আগৰ। তেতিয়াহ'লে হয় যে আপোনাৰ জন্মৰ আগৰ গীতৰ যিমানখিনি পাৰিম মই শুনাবলৈ চেষ্টা এটা কৰিম এতিয়া। কি ভেবে আজ বলো না রঙ্গিনী, কি ভেবে আজ বলো না রঙ্গিনী, সেজেছো মন করে ফুলে দূরে এই সাথে, আসো যাও বারে বারে কেন যে মন নেই কাজে, কি ভেবে আজ বলো না রঙ্গিনী। 1964 চনৰ। হয়, 1964 চনত বাণীবদ্ধ হোৱা। আৰু ইয়াৰ উপৰি আমি আৰু শুনিম। হয়, আৰু কি কি বাংলা ৰেকৰ্ড আছে আপোনাৰ ওচৰত? বাংলা ৰেকৰ্ডৰ গীতৰ সংখ্যা মই প্ৰথমতে কওঁ যে নিশ্চয় মোৰ হাতত চাগে 500-1000 মান গীতৰ ৰেকৰ্ড আছে বাংলা। 500-1000? হয়, মই এতিয়া শিল্পীসকলৰ মই পৰিচয়টো নামটো মই ইমান যদিও মুখস্থ নাথাকে, তথাপি মই থোৰতে অলপ ক'ব পাৰিম যে
কোন কোন শিল্পীসকলৰ গীত মাতৰ ৰেকৰ্ড ইয়াত আছে ৰাণু দেৱী, হীৰেণ বসু, আচাৰ্যময়ী, মিছ হৰিমতী, উত্তৰা দেৱী, কুমাৰী হেনা বসু, পাৰুল দেৱী, কানন দেৱী, পদ্মাৱতী চেটাৰ্জী, কাননিকা চট্টোপাধ্যায়, ৰাজলক্ষ্মী, বাসন্তী দাসগুপ্ত, মণি দাসগুপ্ত, এনেধৰণৰ যথেষ্ট সংখ্যক কণ্ঠশিল্পী আছে। প্ৰতিমা পাণ্ডে, এতিয়া শ্যামল মিত্ৰ ক'লেও, সবিতা চৌধুৰী, পান্নালাল ভট্টাচাৰ্য, মাধুৰী চট্টোপাধ্যায় ইত্যাদি ইত্যাদি আদি কৰি যথেষ্ট সংখ্যক গ্ৰামোফোন ৰেকৰ্ডৰ গীত ডলি ঘোষৰো আছে নিশ্চয়? আছে 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 আছে। আৰু অকণমান হয়, ইয়াৰ পাছৰ অংশটো সাজিয়ে কাজল তনয়ঞ্জনে উনয়ন খুঁজে কানে রঙ্গনে কি কথা তোমার মনে গুনগুনিয়ে আজকে বাজে এই সাজে কি ভেবে আর বলো না গুঙ্গিনী তবুজে দুটি চোখ ছলো ছলো অভিমানে মন কেন টানো মনো ওখানে ব্যথার তোমার সে কোন লাগে আমি কোনোবা শ্ৰোতাই যদি গান শুনিব বিচাৰে হয় শুনাৰ ব্যৱস্থাও আছে নিশ্চয়? মই মানে অসমীয়া গীতটো মাজে মধ্যে বজাই থাকোঁ বা আমি প্ৰদৰ্শনী আপুনিয়ে মই যেতিয়া যাওঁ প্ৰদৰ্শনীৰ পৰা আমি যথেষ্ট অসমীয়া গীত মাতখিনি শুনাওঁ। গতিকে বাংলা গীতৰ যদি কাৰোবাৰ জানিবলৈ যদি বা শুনিবলৈ ইচ্ছা যদি থাকে মই গোটেই বাংলা গীতৰ ৰেকৰ্ডখিনি এটা মানে চিজিল মতে মই ইয়াত যিমানখিনি পাৰিছিলোঁ মই কৰি থৈছিলোঁ, মই বাকীখিনিও মই তেতিয়া ইয়াৰ পৰা সম্পূৰ্ণ উলিয়াই মই ৰেজিষ্টাৰত উলিয়াই মই শ্ৰোতাক শুনাবলৈ চেষ্টা এটা কৰিম। আৰু অকণমান আছিল নে? হয় হয় আছে, শেষৰ অংশটো আছে। তোমার কাপড় দিল ভরিয়ে আকাশে অনেক কবির ধরিয়ে তোমার কাপড় দিল ভরিয়ে বনে ফুলো বনের ফুলো গায়ার বিখাই সাজে সাজে কি ভেবে আজ বলো না রঙিনী চোখে এমন করে ফুলে ঘুরে সাজে কি ভেবে আজ বলো না রঙিনী কি ভেবে আজ বলো না রঙিনী। খুব ধুনীয়া এটি গীত আমাক আপুনি শুনালে আজি। আমি আৰু শুনাব পাৰিম হয় যদি আমাক আপনারা মই বাংলাত অকণমান বাংলাটো কওক, ময়ো কিছু বুজি বাৰু পাওঁ, বাংলা ভাষীখিনিও কিছু বুজি পাব। এই তো অনন্ত দাদা বললেন ওনার কাছে অনেক রেকর্ড আছে বাংলার, প্রায় 500 থেকে হাজার হাজার এহাজার হয়ে যাব, হাজার না? তো হাজার গানের রেকর্ড ওনার কাছে আছে। আজকে আমরা একটা জাস্ট প্রথম অবস্থায় একটা শ্যামল মিত্রের গান শোনালাম। আরও অনেক উনি বলেছেন অনেক গীতিকারের রেকর্ড আছে বা গায়কের রেকর্ড অনেক আছে, আমরা শোনাবো আপনাদেরকে। আপনারা আমাদের কমেন্ট করুন আপনারা কী শুনতেন চান, যদি আমাদের কাছে মজুদ থাকে আমরা নিশ্চয়ই শোনাবো। আর যেগুলো শোনাবো তথ্য সহিত যা যা আছে আপনার কাছে তথ্য আপনি যেহেতু রেকর্ডখন আছেই আপনি বুঝাই দিও, রেকর্ড আছে তথ্যটো তাত লিখাই থাকে। তার মানে রেকর্ড আছে, তথ্য এর মধ্যে আছে, আপনারা যেরকম চান আপনারা পাবেন। আপনারা শুধু আমাদের কমেন্ট করুন আপনারা নেক্সট কী শুনতে চান, আমরাও শোনাবো। আমরা আরও নেক্সট আমি আপনি নেক্সট আপনি হয় ঠিক আছে। আমাদের আরও আছে এখন বর্তমান ডক্টর ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ চলছে, তাই তো হয় না? হয়, জন্মশতবৰ্ষ চলি আছে। অসমতো তেনেকৈ বিভিন্ন জেগাতো পালন কৰিছে, আমিও কৰিছোঁ। গতিকে বাংলা গীতেৰো যদি আমি এই বৰ্ষটো কিছু যদি বাংলা গীতৰ যিমানবিলাক গ্ৰামোফোন ৰেকৰ্ড আছে বাংলা গীতৰ যথেষ্ট সংখ্যকে আছে, গতিকে তাৰো আমি বজাম। হ্যাঁ, ডক্টর ভূপেন হাজৰিকাৰ বাংলা রেকর্ডও অনেক আছে, দেখলাম এখানে ভূপেন হাজরিকার, এগুলো আমরা শোনাবো। আর এবছর ডক্টর ভূপেন হাজরিকার জন্মশতবর্ষ আমরা নিশ্চয়ই শোনাবো। শুধু আপনারা বলবেন, আপনারা শুনতে চাইবেন, আমরা শোনাবো। আপনাদের পাশে সবসময় আছি, এটা কি কয় আমি সদায় আসো, হয় হয় শোনায় থাকিম। হয়।
আমি এতিয়া পৰৱৰ্তী পৰ্যায়ত যাম, নেক্সট আমি শুনাম, নেক্সট খণ্ডত লৈ যাম আকৌ। ঠিক আছে, তেতিয়াহ'লে আজিলৈ আমি ইমান সামৰণি মাৰোঁ। হয়, আৰু আপুনি কিবা ক'বলগীয়া যদি আছে আপোনাৰ ফালৰ পৰা কিবা কওক। মোৰ ক'বলগীয়া কথাটো এনেকুৱা যে মই ৰেকৰ্ড সংগ্ৰাহক বা এইটো ৰেকৰ্ড সংগ্ৰহালয়ৰ গৱেষণা কেন্দ্ৰ, সঁচা কথা প্ৰথম বাংলা গীতত হাত দিছোঁ। যদি হিন্দী সেই তেনেকুৱা মানে বিভিন্ন মানে ভাষিক ইয়াত গ্ৰামোফোন ৰেকৰ্ড আছে, মই সেইখিনি এতিয়ালৈকে কিন্তু শ্বৰ্টিং কৰা নাছিলোঁ, কৰিবলৈ আৰম্ভ কৰিছোঁ। কিন্তু গোটেই যন্ত্ৰটো মানে বজাই দিয়াৰ বনোৱাৰ এই যন্ত্ৰটো যদি নাবাজে তেতিয়াহ'লে মই ৰেকৰ্ডখন আপোনালোকক দেখাই লাভ নাই। এই গোটেই যন্ত্ৰখিনি কিন্তু এই সজল মিত্ৰই বনাই দিয়ে, গতিকে যন্ত্ৰৰ সম্পূৰ্ণ দায়িত্ব মই সজল মিত্ৰকে দিয়া আছে। গতিকে আমি সজল মিত্ৰকো ধন্যবাদৰ দিয়াটো খুবেই প্ৰয়োজন। আপুনি জানে অসমীয়া ভাষী, অসমীয়া এজন হৈ এই ধৰণে যে বাংলা ৰেকৰ্ডবোৰ ইমান ধুনীয়া পুৰণি ৰেকৰ্ড সংগ্ৰহ কৰি ৰাখিছে আৰু আজি আমি শুনাবলৈ পাইছোঁ। শিল্পীৰ কোনো জাতি নাই, সেইজন বাংলা ভাষীয়ে হওক, যি ভাষীয়ে হওক, কিন্তু তাৰ গীতৰ যিটো সুন্দৰতা, সেই সুন্দৰতাকে আমি শ্ৰদ্ধা কৰোঁ বা আমি ভাল পাওঁ। নিশ্চয় নিশ্চয়, তেতিয়াহ'লে আমি অহা খণ্ডত আকৌ লগ পাম। হয়, আৰু গীত শুনাম। তো আজিলৈ আমি হয়, নমস্কাৰ। নমস্কাৰ।